অংগনেখায় নমঃ নমস্কাৰ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোকে প্ৰীতি আৰু সম্ভাষণ যাচিছোঁ মৰম আদৰ সম্ভাষণ যাচিছোঁ আপোনালোকৰ প্ৰত্যেকটো দিন শুভ হওক মংগলময় হওক তাৰ কামনা ৰাখিছোঁ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ বিশেষ ৰাশিফল আজিৰ দিনটো 10 ছেপ্টেম্বৰ 2023 10 ছেপ্টেম্বৰ 2023 মেঘ ৰাশিৰ ৰাশিফল আপোনালোকক জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰাই অনুভৱ হৈ থকা ভাগৰতা অশান্তি ভাগৰুৱা ভাৱ এইবোৰৰ পৰা পৰিত্ৰাণ আজিৰ দিনটোত আপোনালোকে লাভ কৰিব পাৰিব আৰু শুভ মংগলময় ফলাফল আজিৰ দিনটোত আপোনালোকৰ আছে আপোনালোকৰ জীৱনশৈলীত সাল সলনি কৰাৰ কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে জীৱন ধাৰণ প্ৰণালীত সাল সলনি কৰাৰ আপোনাৰ প্ৰয়োজন আহিব বুলি কোৱা হৈছে আজিৰ দিনটোত আৰ্থিক দিশত যদি চাব বিচৰা যায় পোনপটীয়াকৈ অৰ্থনৈতিক দিশত আপোনালোকৰ সুধৰণি আহিব টকা পইচাৰ ধন অৰ্থৰ ব্যয় আপোনালোকে যিমান পাৰে কমাবলৈ চেষ্টা কৰক আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি পোনপটীয়াকৈ সৌভাগ্যৰ যুগ ধন সম্পদৰ ক্ষেত্ৰত মধ্যমীয়া যুগ পৰিয়াল প্ৰেম চাকৰি জীৱন বৈবাহিক জীৱনৰ ক্ষেত্ৰত অত্যন্ত শুভ আৰু মংগলময় ফলাফল মেঘ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিছে আহিছোঁ বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফল ধাৰ্মিক আধ্যাত্মিক আদি ভৌতিক ধৰ্মীয় কৰ্মত আজিৰ দিনটো আপোনালোকে অতিবাহিত কৰিব পাৰিব আৰু আজিৰ দিনটো ধৰ্মীয় কৰ্মৰ বাবে আপোনালোকৰ বাবে অত্যন্ত শুভ আৰু মংগলকাৰী দিন হিচাপে পৰিগণিত হৈছে আজিৰ দিনটো বাৰ্তালাপ কৰিব পাৰিব বন্ধুবৰ্গৰ সৈতে আৰু আপোনালোকৰ সম্বন্ধীয় মিতিৰ আত্মীয় বন্ধুবৰ্গৰ সৈতে যথেষ্ট নিজৰ বিষয়ে সমালোচনা কৰিব পাৰিব কথা পাতিব পাৰিব সৰ্বতোপ্ৰকাৰে আজিৰ দিনটোত আপোনালোকৰ শুভ বুলি ক'ব নোৱাৰি স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ধন সম্পদৰ ক্ষেত্ৰত মধ্যমীয়া পৰিয়ালৰ ক্ষেত্ৰত শুভ যুগ প্ৰেম চাকৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰত মধ্যমীয়া যুগ বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিছে আহিছোঁ ৰাশি চক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত গৰিষ্ঠ কামৰ হেঁচা আজিৰ দিনটোত আপোনালোকৰ আহিব পাৰে কৰ্মৰ চাপ আজিৰ দিনটোত আপোনাৰ আহিব পাৰে মানসিক অশান্তি আজিৰ দিনটোত আহিব পাৰে মিথুন ৰাশিৰ পৰিয়ালৰ ক্ষেত্ৰত শুভ দৃষ্টি দেখা গৈছে আনফালে অৰ্থনৈতিক ক্ষেত্ৰত কিন্তু আপোনালোকৰ প্ৰচুৰ পৰিমাণে অগ্ৰগতিৰ যুগ প্ৰস্তুত হৈছে নিজকে আজিৰ দিনটোত ৰোমান্টিক অনুভৱ কৰিব পাৰিব আত্মবিশ্বাস আপোনালোকৰ বাঢ়িব সৌভাগ্যশালী হিচাপে বিবেচনা কৰিব পাৰি আজিৰ দিনটোত প্ৰেমাস্পদৰ বিষয়ে প্ৰেমত থকা ব্যক্তিসকলৰ শুভ ফল আছে আজিৰ দিনটোত মিথুন ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ধন সম্পদ পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া চাকৰিৰ ক্ষেত্ৰত মধ্যমীয়া আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিছে মিথুন ৰাশিয়ে আহিছোঁ ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সমস্যা বৃদ্ধি পাব পাৰে পুৰণি ঐতিহাসিক স্থান বা মন্দিৰ ধৰ্মীয় স্থান এনেধৰণৰ স্থানত আপোনাৰ ভ্ৰমণ হ'ব পাৰে আৰু আপুনি আপোনাৰ ভাৱনাক আজিৰ দিনটোত নিয়ন্ত্ৰণ কৰাত অসুবিধা পাব পাৰে ওচৰে পাজৰে থকা লোকৰ লগত আজিৰ দিনটো যিকোনো কথা বাৰ্তা কওঁতে সাৱধানতা অৱলম্বন কৰিব লাগে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই কাৰণে আজিৰ দিনটোত আপোনালোকৰ বিবাদৰ যুগ আছে স্বাস্থ্য মধ্যমীয়া
ধন সম্পদৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ, প্ৰেমৰ সংক্ৰান্তত মধ্যমীয়া, চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যুগ, অৰ্থহানিৰ যুগ আছে আৰু আজিৰ দিনটোত আপোনালোকৰ আত্মীয় অথবা আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ দিনটো কিছু সময় অতিবাহিত কৰিব পাৰিব বুলি কোৱা হৈছে। আজিৰ দিনটোত আপোনালোকৰ শুভ মংগলময় ফলাফল আছে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া, ধন সম্পদৰ ক্ষেত্ৰত লাভৰ যুগ, পৰিয়ালৰ ক্ষেত্ৰত সমৃদ্ধিৰ যুগ, চাকৰিৰ ক্ষেত্ৰত শুভ যুগ দেখা গৈছে। বিশেষভাৱে আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যমীয়া ফলাফল বুলি ক'ব পাৰি গোটেইকেইটা বিষয়ত যদি চাব বিচৰা যায়। আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধৈৰ্যৰ প্ৰয়োজন হ'ব। আজিৰ দিনটোত আপোনালোকৰ শক্তি, সাহস আৰু প্ৰয়াসৰ সফলতা লাভ কৰিব পাৰিব। ধন সঞ্চয়নৰ ক্ষেত্ৰত শুভ যুগ আছে আৰু আজিৰ দিনটোত আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমাস্পদৰ ক্ষেত্ৰত শুভ ফল লাভ হ'ব আৰু নতুনত্বৰ অনুভৱ আজিৰ দিনটোত পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল, পৰিয়ালৰ ক্ষেত্ৰত আৰু চাকৰিৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিছে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ফলাফল কি ধৰণে আজিৰ দিনটো আপোনালোকে ফলাফল লাভ কৰিব ইয়াৰ বিষয়ে জনাব বিচাৰিছোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত আনন্দ, ফূৰ্তি, সুখ, শান্তি, সমৃদ্ধিৰ পৰিৱেশ আহিব বুলি কোৱা হৈছে। সুখৰ অনুভূতি লাভ কৰিব পাৰিব। আত্মীয় স্বজনৰ লগত ভালদৰে কথা বাৰ্তা কৰিব পাৰিব আৰু অৰ্থনৈতিক সম্বন্ধীয় বিষয়ত আজিৰ দিনটোত শুভ হিচাপে প্ৰমাণিত হৈছে আপোনালোকৰ বাবে। আজিৰ দিনটোত বিবাদৰ যুগ আছে। সাৱধানতা অৱলম্বন কৰিব লাগে। কথা বাৰ্তা কওঁতে যিকোনো সময়ত কোনো ব্যক্তিক আক্ৰমণাত্মক শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাটো প্ৰয়োজনীয় বুলি কোৱা হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল, চাকৰিৰ ক্ষেত্ৰত শুভ ফল আছে। বিশেষভাৱে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পোনপটীয়াকৈ যদি চাব বিচৰা যায়, আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল লাভ কৰিছে। আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শাৰীৰিকভাৱে, মানসিকভাৱে নিজকে সুস্থ হিচাপে প্ৰমাণিত কৰিব পাৰিব আৰু নিজৰ মন স্ফূৰ্তি, শান্তিত আৰু আপোনালোকৰ মন আনন্দিত হৈ থাকিব। আজিৰ দিনটোত পৰিয়ালৰ ক্ষেত্ৰত উন্নতিৰ যুগ আছে। কষ্টৰ ফল আজিৰ দিনটোত আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মৰ ফল আজিৰ দিনটোত লাভ কৰিব পাৰিব। ধন সম্পদৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত আৰু চাকৰিৰ ক্ষেত্ৰত সৌভাগ্যৰ যুগ দেখা গৈছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ বিশেষ ৰাশিফলত। আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ কি ধৰণে পাৰ হ'ব জনাব বিচাৰিছোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ওচৰে পাজৰে থকা মানুহসকলৰ ইচ্ছা আকাংক্ষা বৃদ্ধি পাব। আপোনাৰ সন্মান তেওঁলোকৰ ওচৰত বৃদ্ধি পাব বুলি কোৱা হৈছে। আজিৰ দিনটো আপোনালোকৰ ব্যৱহাৰত কিছু পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে আৰু আপোনাৰ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যুগ বৃদ্ধি হৈছে। আজিৰ দিনটোত শুভ মংগলময় ফলাফল লাভ কৰিছে। ধন সম্পদৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত শুভ ফল দেখা গৈছে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো দীৰ্ঘদিনে যদি আপোনালোকৰ কিছু
বিষজনিত সমস্যা আছিল সেই সমস্যাৰ পৰা মুখৰ ৰাশিৰ জাতক জাতিকাসকলে পৰিত্ৰাণৰ উপায় লাভ কৰিব আজিৰ দিনটোত শুভ ফল আপোনালোকে লাভ কৰিছে আজিৰ দিনটো আপোনালোকৰ বাবে কোৱা হৈছে খং ক্ৰোধ পৰিত্ৰাণ কৰাটো বা খং ক্ৰোধ আদি আপোনালোকৰ বাবে অশুভ গতিকে আজিৰ দিনটোত বিবাদৰ যুগ আছে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় ধন অৰ্থনৈতিক দিশত চাকৰিৰ দিশত আজিৰ দিনটোত শুভ আৰু মংগলময় ফলাফল লাভ কৰিছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে আহিছোঁ কুম্ভ ৰাশিলৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আজিৰ দিনটোত আপোনালোকৰ বিবাদৰ কাৰণ হ'ব পাৰে গতিকে কথা বাৰ্তা কওঁতে আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো আজিৰ দিনটোত প্ৰয়োজন বুলি কোৱা হৈছে আৰু আজিৰ দিনটোত শুভ মংগলময় ফলাফল আছে হাঁহি ধেমালি আনন্দ সুখ সমৃদ্ধিৰ সমাহাৰ আজিৰ দিনটো আপোনালোকৰ পৰিয়ালত থাকিব আৰু আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে ধন সম্পদৰ ক্ষেত্ৰত শুভ ফল পৰিয়ালৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশিলৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সহজ আৰু স্বাভাৱিকভাৱে আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে আজিৰ দিনটোত আপোনালোকৰ সপোন পূৰণ হ'ব বুলি কোৱা হৈছে শুভ মংগলময় ফলাফল আছে স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ মধ্যমীয়া ফলাফল পৰিয়ালৰ ক্ষেত্ৰত শুভ ফলাফল আৰু চাকৰিৰ ক্ষেত্ৰত শুভ মংগলময় ফলাফল দেখা গৈছে ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সমৃদ্ধিৰ হওক প্ৰাপ্তিৰ দিন হওক তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল ধন্যবাদ